সমাজক সহায় কৰিব পাৰিলে মনত যথেষ্ট আনন্দ লাগে। কাৰণ সমাজত বহুত শ্ৰেণীৰ মানুহ থাকে। গৰীব শ্ৰেণীৰো মানুহ থাকে, ধনী শ্ৰেণীৰো মানুহ থাকে। গৰীব শ্ৰেণীৰ মানুহ সদায় নিজৰ কি অৱস্থা হ'ব কি নহ'ব এইবিলাক চিন্তাত হৈ থাকে। গতিকে তথাপিও সমাজৰ লগত মিলি থাকিবলগীয়া হয়। আৰু ধনী গৰীব এদিন হ'লে এদিন চবৰ তাত কাজ কৰ্ম বিবাহ বাৰু বিভিন্ন কাৰ্যসূচীবিলাক হয়। আৰু ৰাজহুৱাভাৱে আমাৰ এনেকুৱা সামগ্ৰীবিলাক যদি গাঁৱত নাথাকে, এই কাৰ্যসূচীবিলাক চলাই নিয়াত বহুত অসুবিধা হয়। তাৰ কাৰণে মই ভাবিছোঁ আৰু ভাবি পেলাই পৰিকল্পনা কৰিলোঁ ৩২ নং ভেৰগাঁও সমষ্টিত যিমানখিনি সমাজ আছে, বিভিন্ন ধৰ্ম ভাষা ভাষী সকলোকে লৈ পেলাই ৩৬৫টা সমাজ আছে আমাৰ ইয়াত। আৰু ৩৬৫টা সমাজক মই মোৰ কেপাচিটিত তেখেতসকলক বাচন বৰ্তন দিয়াৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। আৰু আজি এনেধৰণে খাগ্ৰাবাৰী VCDCৰ অন্তৰ্গত 30খন সমাজ আছে। এটাতো ৰাজহুৱা, দুটা ৰাজহুৱা, এটা দুৰ্গা মন্দিৰ আৰু এটা গণেশ মন্দিৰ। গণেশ মন্দিৰত তামোলপুৰৰ কিছু অংশ আছে, তামোলপুৰ জিলাৰো। তেওঁলোকে ওদালগুৰি আৰু তামোলপুৰ যিহেতু জিলাত হয় গণেশ মন্দিৰ, তামোলপুৰ আৰু ওদালগুৰি মানুহে মিলাই পেলাই সেই গণেশ মন্দিৰটো চলাই। এইটো মই সামগ্ৰী দিয়া হৈছে। আৰু খাগ্ৰাবাৰীত খুব পুৰণা এটা দুৰ্গা মন্দিৰ আছে, তাতো এই সামগ্ৰীখিনি দিয়া হৈছে। আশা ৰাখিছোঁ সমাজৰ সকলো শ্ৰেণীৰ মানুহে এই বাচন বৰ্তন মোৰ পৰা দিয়া যিটো সামগ্ৰী বা বাচন বৰ্তন, ইয়াৰ দ্বাৰা অকণমান হ'লেও উপকৃত হ'ব মই সেইটো আশা কৰিছোঁ। এটা শুভ সংবাদ মই আমাৰ বিশেষকৈ ৩২ নং ভেৰগাঁও সমষ্টিৰ সকলো বড়োলেণ্ড আন্দোলনত শ্বহীদ হোৱা শ্বহীদ পৰিয়ালক মই জনাবলৈ পাই সুখী হৈছোঁ। আৰু আমাৰ বড়ো জনগোষ্ঠীৰ বিভিন্ন দল সংগঠনক জনাবলৈ পাই মই সুখী হৈছোঁ। অহা ২৫ তাৰিখত খাগ্ৰাবাৰীত এটা বিশাল এটা কাৰ্যসূচী আমি আয়োজন কৰিছোঁ। বড়োলেণ্ড আন্দোলনত শ্বহীদ হোৱা সকলো পৰিয়ালক মোৰ তৰফৰ পৰা হোম সোলাৰ দিয়া হ'ব। আৰু বড়োলেণ্ড আন্দোলনত শ্বহীদ হোৱা যিসকল পৰিয়াল, তেখেতসকলৰ কিছুমানৰ এনেকুৱা আৰ্থিক দুৰৱস্থা, ইনকাম কৰিব মানুহ নাই, চাকৰি ল'ব মানুহ নাই, তেনেকুৱা বহুত পৰিয়াল আছে। এপছু NDFB BLTৰ তেখেতসকলকো মই সহায় কৰিবৰ কাৰণে ব্যৱস্থা লোৱা হৈছে। দুখীয়া যিসকল আছে 20 গৰাকী ব্যক্তি আমি পৰিয়ালক বেটাৰী ৰিক্সা দিয়া হ'ব। গতিকে 25 তাৰিখত চবেই আহিব। আমাৰ সাংবাদিক বন্ধুসকলকো মই নিমন্ত্ৰণ ৰাখিছোঁ। সমাজৰ সচেতন নাগৰিকসকলকো মই নিমন্ত্ৰণ ৰাখিছোঁ। কাৰণ আমি প্ৰথম শ্বহীদকে আমি সন্মান জনাব লাগিব, শ্বহীদক আমি শ্ৰদ্ধা কৰিব লাগিব। আৰু আমাৰ যিসকল শ্বহীদ পৰিয়াল আছে তেখেতসকলক আমি শ্ৰদ্ধা কৰিব লাগিব। কাৰণ শ্বহীদৰ বিনিময়ত আজি BSc BTC BTR এই অঞ্চল, এই বুৰঞ্জীটো বুজি পোৱা হ'ব লাগিব। কাৰণ শ্বহীদ নহ'লে, আন্দোলন নহ'লে আমি ইয়াত কিঞ্চিত এটাও বস্তু পোৱা নাই, সেইটো বুৰঞ্জীয়ে কৈ আছে। গতিকে ৫,০০০তকৈ অধিক বড়ো লোক আমাৰ এই অঞ্চলৰ পৰা শ্বহীদ হৈছে। গতিকে তেখেতসকলক শ্ৰদ্ধা কৰা আমাৰ কৰ্তব্য আৰু দায়িত্ব। সেই হিচাপে মই ৩২ নং ভেৰগাঁও সমষ্টিত ৯১ গৰাকী যিসকল শ্বহীদ ব্যক্তি আছে তেখেতসকলৰ আত্মীয়সকলক মই নিমন্ত্ৰণ ৰাখিছোঁ। অহা ২৫ তাৰিখত সকলো আহিব আৰু তেখেতসকলক শ্ৰদ্ধাঞ্জলি দিয়া হ'ব। আমার তরফের পৰা ব্যাটারি রিক্সা আর হোম সোলারও দিয়া হয়। আমরা তো আগে কিছু এরকম সুবিধা পাইছিলাম না, এখন যেহেতু এই সরকার হাতে মোটামুটি সুবিধা পাইলাম, বাসনপত্রও পাইছিলাম না, পাইলাম এখন যেহেতু। তারপরে এই দবাই চাচার আমরা ধন্যবাদ জানাইলাম। আগে পিছে যদি আমার দেহে সারে দবাই চাচারে, আমরাও তার পাশে আছি, আমরা এখনো আগে পিছে আছি আর